হেল্ল' ফ্ৰেণ্ডছ, আৰু এবাৰ নতুনকৈ স্বাগতম আপোনালোকক মোৰ এটি নতুন মিনি ব্লগলৈ। আৰু এই ঘৰটো মই 2021 চনত যেতিয়া আহিছিলোঁ এই ঘৰটোতে আছিলোঁ, আৰু এই ঘৰটো বহুত ভাল লাগে, সেইকাৰণে এইবাৰো আছোঁ, ভালেই লাগিছে গাইজ। তো বৰ্তমান আমি ৰেডি হৈছোঁ ৰাম মন্দিৰ দৰ্শনৰ বাবে। এতিয়া বৰ্তমান চাৰে তিনিটা বাজিল, কিন্তু ৰ'দ একদম মানে ইমান ৰ'দ দিছে ন বাপৰে। আৰু গতিকে এতিয়া ৰাম মন্দিৰ চাব যাম, বাট তাত ফোন ইউজ কৰিব নিদিয়ে। ফোনটো ল'ম হ'লেও মানে লকাৰত থৈ দিম, ফোন ইউজ কৰিব নিদিয়ে। আৰু ৰাম মন্দিৰ একদম কমপ্লিট হোৱাও নাই, তো মানে তথাপিও নিদিয়ে আৰু এনেকৈয়ে গৰম গৰমকৈ কিবাকৈ আহি পালোঁহি আমি ইয়াতে। বৰ্তমান যিটো ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে ইয়াতে আপোনাৰ পাথৰবোৰ ব্যৱহাৰ কৰিছে। চ' এইখিনি ঠাইতে এইবিলাক থৈ দিছে, লোহাবিলাক আৰু কিবাকিবি সেনেকৈ চব থৈ দিছে। আৰু এনেকৈ ইয়াতে আকৃতি দি আছে ৰাম মন্দিৰৰ মানে পাথৰৰ, আৰু ইমান ধুনীয়া মানে ইমান ডাঙৰ ডাঙৰ চব মানে ইয়াতে কৰি আছে। আৰু সেনেকৈ গৈ থাকোঁতে এইটো পালোঁ, আৰু ইয়াতে এটা মন্দিৰ আছে, ৰাম মন্দিৰ মানে এনে সৰুকৈ এটা বনাই থৈ দিছে, আৰু বৰ ধুনীয়াকৈ বনাই থৈ দিছে। চ' আপোনালোকক এনেই বাহিৰৰ পৰা দেখুৱাই দিছোঁ। এইবাৰ গেট বন্ধ, তাৰপিছত এনেকৈ আহি আমি আৰু বেলেগ পালোঁ। ৰামে যেতিয়া সীতাক বিয়া কৰি আনিছিল, তো এইখিনি ঠাইতে লৈ আহিছিল পালকিতকৈ। আৰু এইখিনি ঠাইত লৈ অহাৰ পিছত ইয়াতে অলপ সময় ৰাখি থৈছিল। চ' আমি এইখিনি ঠাই চাবলৈ আহিলোঁ এটা হনুমান মন্দিৰ। আৰু ইয়াতে আৰু ধুনীয়া ধুনীয়া বস্তু আছে, চাওকচোন কৃষ্ণ গোৱৰ্ধন পৰ্বত ৰৈ আছে। আৰু এইটো মন্দিৰৰ ওপৰত চাওক, আৰু এয়া চাওক মহাদেৱৰ ওপৰেদি গংগা বৈ আছে। আৰু এনেকৈ আহি আমি আৰু ক'ত কেনেকৈ কি আহিলোঁ, তো ময়ো নিজে নাজানো। আৰু লাষ্টত এয়া ৰাম মন্দিৰ আহি পালোঁহি। ৰাম মন্দিৰটো বৰ্তমান বনোৱা হোৱা নাই কমপ্লিট, জানুৱাৰীতহে মানে শুভ উদ্বোধনী কৰিব, কিন্তু মানে আমাক মোবাইল নিব নিদিয়ে। চ' এইখিনি কৰিয়ে মই মোবাইলটো লকাৰত থৈ দিছিলোঁ। তাৰপিছত ৰাম মন্দিৰটো চাই আহি ইয়াতে আৰু কিবাকিবি চাবলৈ আহিলোঁ। এইটো বৰ ধুনীয়া, এইটো আচলতে আপোনাৰ কাৰ আছিল মন্দিৰটো ময়ো পাহৰি গৈছোঁ। আৰু পাছত ক'ত যাওঁ কি যাওঁ আপোনালোকক সকলোকে দেখুৱাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে থেংক ইউ, আৰু লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত। চ' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈকে ইমানে, বাই বাই।